morning and welcome to my YouTube channel Jintu's vlog. আৰু আজি আমি যাই আছো ৰাতিপুৱাই ফুৰবা আজি কাম বন নাই ৰবিবাৰ সো যাই আছো আমি ফুৰবা আৰু এইটা আগত ৰখি আছে এটা যাব আমি যাম ইয়াৰ পৰা যাম বাস ষ্টেণ্ড আৰু বাস ষ্টেণ্ডৰ পৰাই যাম আমি পুত্তুৰৰ পৰা যাম আমি Mangalore যাই আছো আপোনালোকক দেখি আছো আজি সাগৰৰ কেনেকুৱা কি হওক যাও আমি উপিনগৰী বাছ ষ্টেণ্ডত ৰখি আছো উপিনগৰী বুলি কয় ইয়াৰ পৰা যাম আমি এতিয়া পুত্তুৰ মানে পুত্তুৰ নাযাম আমি জাগা মানে একজন দাদাক ঠিক কৰিছিলো সাফি বুলি আমাৰ লগত কাম কৰে সি আহিব এতিয়া তাৰ গাড়ীতে যাম তাক তেল ভৰাই দিব লাগিব এইটো উপিনগৰ টু বাছ ষ্টেণ্ড ডাঙৰ বাছ ষ্টেণ্ড হয় ইয়াৰ পৰাই চব মানে আহে বেংগলুৰু ষ্টেচনৰ পৰা আহিলেও একেলগে আহিব লাগে চ' আমি এতিয়া যাম তাকে মেংগলোৰ কিবা জেগা বুলি কয় এইখিনি নাজানো তো চাই থাকক ভিডিঅ'টো আমি পালো আহিলে মেংগলোৰ সিটি আৰু ইয়াৰ পৰা জাম্পালামপুৰ এগলা ভিউ এইফালে আছে সাফি গাড়ী চলাই আছে ই আমাৰ ইউটিউবাৰ আগত এফালে ই আৰু ইয়াতে মই গাড়ী ছাত্তাইছি পাঁচজন আহিব পাৰি সবে বলা ভগৱান কি কৈছ এই ভিউটো উঠাই গাইস যাই আছো আমি আৰু যাই কিনে আৰু বাকিখিনি দেখি আছো ভিডিঅ'টো চাই কালি ৰাতি মাংসৰ মজা আছে নখত বদ নাই আকৌ উপায় নাই ফাইনেলি আহিব 1 নম্বৰ কমে আৰু যাই আছো ৰাস্তা দি তো বেছি নাই আৰু দলংখান পাৰ হলি আমি বিচ খান পাম যায় তাতে দেখি আছো যাই কিনে কি কৰিম কি নকৰিম যাই লওঁ তাৰপিছত আৰু দেখি আছো আমি নামলো গাড়ীৰ পৰাই এফাল দিয়া আহি পালো ইয়াৰ বোলে দৰ্জাই খোলা যোৱা নাই দে আন্না গাড়ী দে ৰাখেগা তো গাইস এখানে জায়গায় বলো এটা আমি আর পরে খোঁজকারি মলব ফাইনালি আমি তারপরে আইলো এইটা আমি আছো খোঁজকারি গাইস আমার অসমত জায়গাগুলো অলপ সাফা আহেতে ভিউগুলা দেখছি না কি মজা ভিউ আহে রাতিপুৱা সময়খিনি কি মজা ভিউ আহে গাইস এই তিনটা আমাৰ যাই আছে খোজকাঢ়ি যাওঁ বেছি দূৰ নহয় ইয়াৰ পৰা অলপমান জেগা গাইস এইটো কি চাকচোন দেখলি ভয় লাগে গাইস যদি এটা হিংকা এটা মাৰি দিয়ে আৰু কিবা লাগে হে অলগে এবাৰ কল তিনিটা যাই আছে গাইস যাও যাই কিনে আপোনালোকৰ ভিডিঅ'ৰ ভিতৰত লগ পাই আছো
তো গাইস আহি পালো পালামপুৰ বিচ আৰু বাহিৰৰ পৰিৱেশ First time in sea. কেনেকুৱা আকৌ ভাল লাগিছে না গাইছ এইগিলা থৌ বে লৈ যাইচোন বে সাগৰত গা ধুই মজা লাগছি আৰু আমি এতিয়া যাই আছো হাফ পেণ্ট কিনবা বোলে হাফ পেণ্ট লাগে কেনাই গাইছ মানে গামছা পিন্ধি আৰু সাগৰত গা ধোৱাটো ভাল নালাগে দেখোন অসমৰ বস্তু তথাপিও মানে আমি আৰু ইমান গামছা পিন্ধি পোৱা নাই না তথাপিও লংপেণ্টতে থকা যায় বা কামত থাকিলে লংপেণ্ট ৰুমত থাকিলে গাইছ গামছা পিন্ধো কিন্তু আৰু এটা এনেকৈ সেই নৰি প্ৰায় বেছি বোলা বস্তু এটা থাকে না নৰি মানে গামছাগিলা ঠাণ্ডাটো নহ'ল খুলি খুলি যায় তো গাইছ ইয়াতে বহুত মানুহ তো ভাল লাগছে এইফালে আপোনালোকে আহিব পাৰে তো আৰু বাকী সাগৰত যাই কিনে দেখি আছোঁ তো গাইছ আমি এই সাগৰৰ মাজত দেখছি না আছোঁ দিয়ক আৰু ফুৰবা আমি ইয়াতে আছোঁ কি ডাঙৰ ডাঙৰ ঢৌ মূৰত আহিলা আমাৰে চিন্তা উঠি গৈছি কি পুৰা নিমখ নিমখ গৈছে सफियत ना कैसा ठीक है भाईजान ठीक है ठीक है ना पूरा एकदम निमख निमख आते गोटे गोटे एगला मानुहे मानु पूरा एकदम निमखे निमख और कि डाঙर डाঙर ঢৌ আহে गाइस तो जीवन এটা আশা এটা আছিল সাগৰ চাম সাগৰত গা ধুম কিবা কৰিম তো আজি আশাটো পূৰণ হ'ল তো এইতে যাবি নাকি সাগৰত যাম আৰু सफियाना सागर में जाएगा कि रूम में जाएगा अभी रुकेगा कि जाएगा रुके थोड़ा रुकेगा हाँ एंजॉयमेंट लेना है ना तो ठीक है गाइस আমি আর ওলা হবে গাটো ধুই ও গাছা ধুই কিনে রাউলো জিন্টো চলো গা পা ধুবলৈ আহিলোঁ ইয়াতে মানে সাগৰৰ পৰা গা ধুলোঁ সাগৰৰ গা ধুই ইয়াতে গা ধুলোঁ ইয়াতে গা পা ধুই আৰু ড্ৰেছ চেঞ্জ কৰি এতিয়া আমি যাই আছোঁ ইফালে মানে সপোন এটা পূৰণ কৰিলোঁ আৰু সাগৰ দেখা নাছিলোঁ সাগৰ চালোঁ সাগৰত গা ধুলোঁ এনজয় কৰিলোঁ অলপ লগত যাওঁ আৰু দেৱাকক যায় গাইছ ফাইনেলি আমি ঘৰ আহি পালোঁ আৰু এতিয়া আমি কাপোৰ চাপোৰ সলালোঁ গা পা ধুই আৰু নেক্সট ভিডিঅ'ত লগ পাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ জয় অসম।